Hello guys, welcome back to my channel. চেছ যোনটো অসমীয়াত দবা খেল বুলি কয় সেইটো আপোনালোকৰ বহুতে হয়তো খেলিব নাজানে সো আপোনালোকে কেনেকৈ যদি গুটিবোৰ দিয়ে কেনেকৈ গুটিবোৰ মুভমেন্ট কৰে জানি লয় তো আপোনালোকে চেছ খেল অতি সহজে খেলিব পাৰিব সো আহক আজি মই কেনেকৈ চেছ খেল খেলে কেনেকৈ গুটিবোৰ মুভ কৰে আপোনালোকে মোৰ ভিডিওটো জৰিয়তে জানিব পাৰিব সো মোৰ ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু মোৰ ভিডিওটো যদি ভাল পায় তেতিয়াহলে লাইক কমেন্ট share আৰু subscribe কৰিবলৈ নাপাহৰিব so without wasting any time let's go for it গোটেইখিনি সামৰি লওঁ আৰু দেখাই দিওঁ কেনেকৈ আপোনালোকে চেছ খেলিব পাৰিব আৰু অতি সহজতে চাওক গুটিবোৰ কেনেকৈ আপোনালোকে মুভমেন্ট কৰিব চাওক ফাৰ্ষ্ট এনেকৈ আপোনালোকে প্ৰথম যোনটো সেকেন্ড লাইন থাকে মানে আপোনালোকৰ ফালৰ পৰা যোনটো সেকেন্ড লাইন থাকে সেইটোতে আপোনালোকে পিলুবোৰ পাতিব আৰু পিলিবোৰ এখোজ যায় আৰু পিলুবোৰে কেনেকৈ খায় আপোনালোকে চাওক এনেকৈ আপোনালোকে ক্ৰছকে খায় এই গুটিটো দেখিছে এই গুটিটো যদি ইয়াত থাকে তেতিয়াহ'লে এনেকৈ আপোনালোকে ক্ৰছকে খায় যদি এনেকৈ ফন্টা ফন্টিকে দুটা পিলু থাকে তেতিয়াহ'লে ইটোও ইটোক খাব নোৱাৰে সিটোও ইটোক খাব নোৱাৰে আৰু আপোনালোকে পিলুটো মুভমেন্ট কৰিব নোৱাৰে আৰু এটা কথা মনত ৰাখিব পিলু কেতিয়াও আপোনালোকে পাছলৈ দিব নোৱাৰে কাৰণ সৈন্য কেতিয়াও পিছুৱাই নাযায় আগলৈ যায় গতিকে আপোনালোকে যিয়ে নহওক পিলুবোৰ আপোনালোকে পাছুৱাব নোৱাৰিব সদায় আগুৱাইহে যাব পাৰিব নেক্সট আহিব আপোনালোকৰ নাও এইখন আপোনালোকে নাও বুলি কয় আপোনালোকে এই নাওখন আপোনালোকে এনেদৰে মই দেখুৱাৰ দৰে আপোনালোকে এনেকৰে স্কোৱাৰ শেপবোৰত এনেকৈ যাব পাৰিব আপোনালোকে চাওক এনেদৰে যদি এটা পিলু থাকে সো আপোনালোকে এই পিলুটোক এনেদৰে নাওখনেৰে গৈ এই পিলুটোক খাই দিব পাৰে বুজি পাইছেই চাগে কেনেকৈ এইটো চাওক এই পিলুটো যদি ইয়াত আছে তো আপোনালোকে এই নাওখন এনে পেলাই এনেকৈ আপোনালোকে মুভ কৰি পিলুটো খাই দিব পাৰে যদি এনেকৈ ক্ৰছকে থাকে পিলুটোৱে নাওখনক খাব পাৰিব কিন্তু নাওখনে পিলুটোক খাব নোৱাৰে যদি নাওখন এনেকুৱাকৈ থাকে তেতিয়াহে নাওখনে পিলুটোক খাব পাৰিব পিলুটো এতিয়া নোৱাৰিব কাৰণ পিলুৱে ক্ৰছকে খায় আৰু আগুৱাই যায় বুজি পাইছেই চাগে তো নেক্সট আহি গ'ল ঘোঁৰা এইটোক আপোনালোকে ঘোঁৰা বুলি কয় আৰু ঘোঁৰাটো আপোনালোকৰ এল শেপত যায় সো আপোনালোকক দেখাই দিছোঁ আৰু নাওখনৰ কাষত সদায় ঘোঁৰাটো পাতে দেই দেখাই দিছোঁ চাওক এনেকৈ আপোনালোকে ঘোঁৰাটো এল শেপত যায় এইটো এটা এল আৰু চাৰিটা ঘৰত এটা এল শেপ বুলি কোৱা হয় মানে চেছত আপোনালোকে চাওক এনেদৰে এনেকৈ এই ঘোঁৰাটো যদি ইয়াত থাকে তেতিয়াহ'লে আপোনালোকে এই 4 নম্বৰ 1 2 3 4 নম্বৰ ঘৰটো দেখিছে এই 4 নম্বৰ ঘৰটো এটা এল শেপ এই এল শেপটোত আপোনালোকে এনেকৈ দিব পাৰে চাওক মই এতিয়া এটা গুটি আনি পেলাই মই আপোনালোকক ভালদৰে বস্তুটো দেখাই দিছোঁ গুটিটো আপোনালোকে এনেকৈ খাব পাৰে যদি এই গুটিটো ইয়াত আছে তেতিয়াহ'লে আপোনালোকে এইটো এটা এল শেপ হৈ আছে আপোনালোকে ভালদৰে লক্ষ্য কৰক এল শেপ 1 2 3 4 আৰু এটা এল শেপ হৈ আছে সো আপোনালোকে এই গুটিটো এনেদৰে খাই দিব পাৰে নেক্সট আহি গ'ল আপোনালোকৰ হাতী দুটা হাতী থাকে এটা আপোনালোকৰ লেফ্ট হেণ্ড সাইডত এটা কুলা হাতী আৰু এটা বগা হাতী সৰি হাতীটো পতা ভুল হৈ আছে এতিয়া চাওক এনেদৰে এটা কুলা হাতী আৰু বগা হাতী থাকে 3 নম্বৰ ঘৰটোত সো আপোনালোকে এটা বগা হাতীটো মই মুভমেন্ট কৰি দেখাই দিছোঁ এইটো সদায় আপোনালোকৰ বগাইহে যায় এইটো আপোনালোকে চাওক এনেদৰে আপোনালোকে বগা ঘৰত যিমান দূৰলৈকে লৈ যাব পাৰে যদি গুটি থাকে আপোনালোকে খাব পাৰিব চাওক আপোনালোকে এনেকৈ বগাই আপোনালোকে এইটো মুভমেন্ট কৰিব পাৰে এই গুটিটো সদায় এনেকৈ বা এনেকৈ নাযায় এই গুটিটো সদায় বগাই যদি বগা ঘৰটো যিমান দূৰলৈকে থাকে সিমান দূৰ যাব পাৰিব চাওক এই গুটিটো যদি ইয়াত আছে আপোনালোকে এনেকৈ বগাই গৈ পেলাই সেই অপনেণ্টৰ আপোনালোকৰ গুটিটো এনেদৰে খাই দিবগৈ পাৰে সো এনেকৈ খেলিব পাৰি বগা হাতী দি পেলাই চাওক এতিয়া কুলা হাতীটো দেখাই দিছোঁ কুলা হাতীটো একেই এই কুলাই যায় আৰু কুলাই যিমান দূৰতে নাথাকক গুটিটো ই খাই দিব পাৰে কিন্তু এনেকৈ চিধাকৈ খাব নোৱাৰে চাওক এতিয়া কুলাই এনেকৈ গৈ পেলাই যিমান দূৰত গুটিটো থাকক খাই দিব পাৰে বুজি পাইছেই চাগে নেক্সট আহি গ'ল আপোনালোকৰ মন্ত্ৰীয়ে হ'ল আপোনালোকৰ খেলখনৰ মেইন মন্ত্ৰীয়ে আপোনালোকৰ ইফালৰ পৰা 4 নম্বৰ ঘৰত থাকে আৰু মন্ত্ৰী আপোনালোকৰ এনি চাইডে মুভ কৰিব পাৰে চাওক দেখাই দিছোঁ মই কেনেকৈ যদি এইটো ঘৰত থাকে আপোনালোকে এনেকৈ চিধাকৈও নিব পাৰে এনেকৈ আপোনালোকে ক্ৰছকৈও লৈ যাব পাৰে এনি চাইডত মই এটা পিলু আনি দেখাই দিছোঁ আপোনালোকে কেনেকৈ খাব পাৰিব এই পিলুটো যদি ইয়াত থাকে আপোনালোকে চিধাকৈও খাই দিব পাৰে যদি এনেকৈ কৰ্নাৰত থাকে তে আপোনালোকে এইটো এনেকৈ চিধাকৈ নি পেলাইও খাই দিব পাৰে মানে এনি চাইডত আপোনালোকে মন্ত্ৰীটো মুভ কৰিব পাৰে সেইকাৰণে কয় যে মন্ত্ৰীয়ে খেলখনৰ মানে মেইন হয় এই চেছৰ আপোনালোকৰ নেক্সট আহি গ'ল আপোনালোকৰ ৰজাই আপোনালোকৰ এখোজ যাব পাৰে কিন্তু আপোনালোকৰ ক্ৰছকৈও খাব পাৰে চাওক মই দেখাই দিছোঁ এইটো এটা পিলু হয় পিলুটোক আপোনালোকে এনেদৰে এখোজ গৈ পেলাই খাই দিব পাৰে যদি আপোনালোকৰ পিলুটো সন্মুখত আছে এনেদৰে ক্ৰছকৈও আপোনালোকে খাব পাৰে ক্ৰছকৈও খাব পাৰে আৰু যেনেকৈ নহওক আপোনালোকে ক্ৰছকৈ খাই দিব পাৰে কিন্তু যেনেকৈ নহওক এখোজহে মাকে এনেদৰে ৰজাটো আপোনালোকে এখোজ মাত্ৰ আপোনালোকে মুভ কৰিব পাৰিব খাব পাৰিব ক্ৰছকৈও কিন্তু এখোজ মুভ কৰিব পাৰিব
আপোনালোকক চাওক মই গুটিবোৰ পাতি দেখাই দিছোঁ এনেদৰে একে ছাইডত পাতে আপোনালোকৰ নাও তাৰপিছত পাতে আপোনালোকৰ ঘোঁৰা আৰু তাৰপিছত হাতী পাতে তাৰপিছত আপোনালোকৰ মন্ত্ৰী যোনটো মন্ত্ৰী হয় সেইটো যদি বগা হয় তেতিয়াহ'লে কোলা ঘৰটোত তাৰপিছত আমাৰ ৰজা আৰু সিটো ছাইডৰ পৰাও কেনেকৈ পাতি লয় চাওক এই পিলুটো এনেদৰে যায় আৰু এনেকৈ আপোনালোকে যদি ঘোঁৰাটো মুভ কৰিব বিচাৰিছে এনেদৰে এটা এল শ্বেপ বনাই পেলাই ঘোঁৰাটো নিব পাৰে আৰু এই হাতীটো আপোনালোকে এনেকৈ হাতীটো বগাই লৈ যাব পাৰে যদি বগা হাতী এনেদৰে মুভ কৰি পেলাই আপোনালোকে খেলখন খেলিব পাৰে সঁচাকৈ বহুতেই ভাল লাগে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টো যদি অলপমান ভাল পালে তেতিয়াহ'লে মোক ছাপোৰ্ট কৰি ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ